হাই প্ৰিয়ান, এয়া দেখি গম পাইছে নহয়নে? মই চাটনিৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু এনেকুৱা এটা টেষ্টি ৰেচিপি চাটনিৰ হয়তো আপোনালোকে খাইছে যদিও এনেকৈ কেতিয়াও খোৱা নাই আৰু অত্যন্ত সোৱাদযুক্ত আৰু কিহেৰে বনাইছোঁ ভাবিলে মানে দেখিলে আচৰিত হ'ব আপোনালোকে। পালেং শাকেৰে মই বনোৱা এই চাটনিখন মই আপোনালোকক কম্বিনেশ্যনো দি দিছোঁ মোৰ দুপৰীয়াৰ থালিখনত কেনেকৈ মই ইয়াক খালোঁ আৰু বহুত বেছি পলম নকৰাকৈ ৰেচিপিটোৰ মাজলৈ যাওঁ আহক। এয়া পালেং শাক লৈ লৈছোঁ, দেখিছেনে? স্বাস্থ্যৰ কাৰণেতো খুব বেছি ভাল, আমি সকলোৱে জানো আৰু বহুত প্ৰকাৰে আমি পালেং শাক খাওঁ নহয়নে? কিন্তু এনেকৈ যদি আপোনালোকে খোৱা নাই ভিডিঅ'টো চাব, তেতিয়া গম পাব আৰু এবাৰ যদি মুখত দিয়ে মই ভাবোঁ আপোনালোকে ভাবিব এনেকুৱা চাটনি বিশেষকৈ পালেং শাকৰ ইমান দিনে কিয় খোৱা নাছিলোঁ এনেকৈ ভাবিব। আৰু এয়া দেখিছেই নহয়, অলপ পালেং শাকৰ পাতখিনিহে মই ৰাখিম, এনেকৈ ঠাৰিবিলাক ছাইড কৰি ল'ম। অৱশ্যে এই ঠাৰিবিলাক কিন্তু মই পেলাই নিদিওঁ দেই, মই আপোনালোকক ক'ম এইখিনি মই এতিয়া কি কৰিম ঠাৰিখিনি, কিন্তু মই চাটনিখনৰ কাৰণে এয়া পাতখিনিহে লৈ লৈছোঁ, তেতিয়া অকণমান মিহি হ'ব, যিহেতু ঠাৰিখিনি অকণমান টান টান হয় সেইকাৰণে। খুব বেছি স্বাস্থ্যসন্মত এটা ৰেচিপি আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে বনাই খাই চাব আৰু যদি খাই সেই মই যিটো টেষ্টৰ কথা কৈছোঁ সেই টেষ্টটো যদি অনুভৱ কৰে তেতিয়াহ'লে নিশ্চয় ৰেচিপিটো সকলোৰে উপযোগী হোৱাকৈ শ্বেয়াৰ কৰি দিবচোন দেই। আৰু এইখিনি যে কৈছিলোঁ মই পেলাই নিদিওঁ, ৰ'ব এইখিনি কি কৰিম সেইখিনি মই দেখুৱাই আছোঁ। এই ঠাৰিখিনি এয়া মচুৰ দাইল তিয়াই লৈছিলোঁ নহয়, দালিত দি দিম, ইমান সোৱাদ হয় দালিখন, সেয়াও আপোনালোকে বনাই খাই চাব দেই। আৰু চাটনিখনৰ কাৰণে লৈ লৈছোঁ পিঁয়াজ, নহৰু, কেঁচা জলকীয়া আৰু এয়া দেখিছেনে পকা তেতেলী, এতিয়া তেতেলী ছিজন যিহেতু আৰু ইমান সোৱাদ হয় তেতেলী দি দিলে। আপোনালোকে তেতেলীৰ ঠাইত জলফাইও দিব পাৰে, মই ভাবোঁ তেতেলী সকলোতকৈ বেষ্ট, এবাৰ বনাই খাই চাব। আৰু গোটেইখিনি মই নহৰু নিদিওঁ, নহৰু 7-8 ফুটামান লৈছোঁ, কেঁচা জলকীয়া, তেতেলী আৰু পিঁয়াজৰো আধাহে দিম দেই। আৰু আটাইতকৈ মেইন ইনগ্ৰিডিয়েণ্ট চাটনিখনৰ হৈছে সেইটো ধনিয়া পাত। ধনিয়া পাতৰ অবিহনে চাটনি কেতিয়াও টেষ্ট নহয়। মান ধনিয়াই দিয়ক বা আমাৰ এয়া লোকেল ধনিয়াই দিয়ক। আৰু মই কৈছিলোঁ নহয় আগৰ ভিডিঅ'বিলাকত আপোনালোকক য'তেই ত'তেই ধনিয়া ছটিয়াই থোৱা আছে আৰু এই ফুলৰ টাবতো মই লগাই লৈছিলোঁ যে, ইয়াৰ পৰাই কেইডালমান আজি চাটনিখনৰ কাৰণে লৈ লওঁ। আৰু ধনিয়া যিমান বেছি হয় মানে সিমানেই ভাল। আৰু এইখিনিতে সদায় ৰিকুৱেষ্ট কৰাৰ দৰে যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যদি ভাল লাগে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। আৰু যিসকলে ইমান দিনে মোৰ ভিডিঅ'বোৰ চাই সমৰ্থন কৰি আহিছে তেখেতসকললৈ আন্তৰিকভাৱে মই ধন্যবাদ জনাইছোঁ। আৰু এইখিনি লৈ আহিলোঁ ধনিয়াখিনি, এনেকৈ গুৰিখিনি চাফা কৰি ধনিয়াখিনিও ঠিক কৰি ল'ম। এতিয়া ৰেচিপিটোত আপোনালোকে যিকেইটা ইনগ্ৰিডিয়েণ্ট মই দিম দেখিলে, কিন্তু এটা বিশেষ ইনগ্ৰিডিয়েণ্টে চাটনিখনৰ গোটেই টেষ্টটো চেঞ্জ কৰি পেলাব, সেইটো মই একেবাৰে শেষতহে ব্যৱহাৰ কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু কৈছিলোঁ নহয় পিঁয়াজ মাত্ৰ আধাহে ল'ম, বহুত পিঁয়াজৰ দৰকাৰী নাই। আৰু তেতেলীটো এনেকৈ গোটেই বাকলি আঁতৰাই তাৰ ভিতৰৰ গুটিটো আঁতৰাই ল'ম। পকা তেতেলী যে এতিয়া ছিজনত খাবলৈ ইমান সোৱাদ, মই পিছে তেতেলীৰো এটা কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিম দেই। এতিয়া তেতেলীখিনি বাকলিখিনি গুচাই লৈ ভিতৰৰ গুটিটো আঁতৰাই পেলাম আৰু ছালখিনি এনেকৈ ৰাখি দিম। আপোনালোকে পালেং শাকৰ চাটনি কেনেকৈ খাইছে বাৰু কমেণ্টত জনাবচোন। এনেকৈ যদি নাই খোৱা মই আপোনালোকক অনুৰোধ কৰিছোঁ এবাৰ বনাই খাই চাব। এই চাটনিটো আপোনালোকে সমোচা বা এনেকুৱা ফাষ্ট ফুডৰ লগতো খাব পাৰে, ইমান বেছি সোৱাদ হয়। আৰু চিকেনৰ সৈতেও খাব পাৰে দেই। সেই চিকেনৰ ৰেচিপিটো বাৰু এদিন আপোনালোকৰ সন্মুখলৈ আনিম। আৰু এতিয়া সেইখিনি হৈ গ'ল নহয়, এতিয়া এখন একেবাৰে টাৱা গৰম কৰি লৈছোঁ, তেল দিয়া নাই আকৌ দেই, চাওকচোন। এই গোটেইখিনি পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া এনেকৈ মই টাৱাত দি লৈছোঁ, আপোনালোকে জুইত ডাইৰেক্ট দিব পাৰে। আৰু সেইখিনি মানে একেবাৰে মিডিয়াম ফ্লেমত ৰাখি দিছোঁ দেই। মই এয়া পালেং শাকখিনি অকণমান মিহিকৈ কুটি ল'ম, মিক্সিত দিবলৈ সহজ হ'ব, আৰু লগতে ধনিয়া পাতখিনি।
স্বাস্থ্যৰ কাৰণে উপযোগী বুলিতো আপোনালোকে পালেং শাকৰ বিষয়ে জানেই আৰু ৰেচিপিটো দেখিলেও গম পাব মই তেল জাতীয় একোৱেই ব্যৱহাৰ কৰা নাই। খুবেই স্বাস্থ্যসন্মত এটা ৰেচিপি আৰু ভোজন ঠেলা মানে চাটনি বুলি কয় এইকণ, কাৰণ ইমান সোৱাদ হয়। আৰু কম্বিনেশ্যনটোতো আপোনালোকক মই শেষত দেখুৱাই দিম কিহৰ সৈতে চাটনিকণ খাবলৈ ভাল, মানে ভাতৰ সৈতে খাওঁতে। এতিয়া এইখিনি অকণমান লৰাই, এয়া দেখিছেনে, অলপ অলপ ধুনীয়াকৈ কেঁচা ভাৱটো যোৱাকৈ অকণমান এনেকৈ দি ল'লোঁ টাৱাত। তাৰপিছত প্ৰথম অৱস্থাত মিক্সি জাৰটোত এই শাকখিনি পিচি লওঁ। পানী দিয়া নাই দেই, ইয়াৰ যিখিনি পানী ওলায় সেইখিনিতে হ'ব, নহ'লে মানে পানী বেছি দিলে চাটনিকণো সোৱাদ নহ'ব। আৰু এতিয়া সেইখিনি পিছাৰ পিছতে এই গোটেইখিনি নহৰুৰ পৰা জলকীয়া আৰু তেতেলী সকলো দি আকৌ এবাৰ, আৰু নিমখ অকণমান ইয়াতে এড কৰি দিছোঁ। নিমখ একেবাৰতে দি নিদিওঁ, পিছত এবাৰ চাব লাগিব। তাৰপিছত এয়া পিচি ল'লোঁ। চাওক এইখিনি এতিয়া হৈ গ'ল। আৰু যে কৈছিলোঁ একেবাৰে শেষত এটা বিশেষ ইনগ্ৰিডিয়েণ্টে গোটেই চাটনিখনৰ টেষ্টটো সলাই দিব। এতিয়া চাটনিকণ কাঢ়ি লওঁ, তাৰপিছত মই দেখুৱাই আছোঁ, আপোনালোকে সেই বস্তুটো দি খাই চাব। তাৰপিছত মোক কমেণ্ট কৰি জনাবচোন, সঁচাকৈ বহুত টেষ্টি হয়। আৰু সেয়া হ'ল গুড় অকণমান দি দিলে কেনেকুৱা হয় বাৰু? টেঙা, মিঠা, জ্বলা সকলো সোৱাদ হয়, হয়নে নহয় বাৰু? আৰু এয়া মোৰ আজি চাটনি ৰেডি। ধুনীয়াকৈ সানি ল'লোঁ আৰু অকণমান নিমখ সেইখিনিতে আপোনালোকে টেষ্ট কৰি ল'ব, যিহেতু টেঙা মিঠাটো সমান হ'ব লাগিব। আৰু আপোনালোকক মই কম্বিনেশ্যনটো দেখুৱাই দিওঁ, যিহেতু দুপৰীয়াৰ থালিখন মই সজাই লৈছোঁ। এয়া দেখিছেনে, মই কৈছিলোঁ নহয় দালিত পালেং শাকৰ সেই ঠাৰিবোৰ দি দিছোঁ, ইমান সোৱাদ হয় নহয়, এনেকৈ বনাই খাই চাবচোন। আৰু এই চাটনিকণ চিম্পুল, মানে এনেকৈ দালিৰ সৈতেহে ভাল দেই। এক্সট্ৰা বেছি মানে মাংস চাংস থাকিলে সেইটো সোৱাদ নহয়। আৰু এটুকুৰা ভজা মাছ আৰু কথাই বেলেগ, হয়নে? আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহোঁ বহুত